আপুনি ক'ব দেই আপুনি আপোনাৰ একদম আগৰ দিনৰ কিছুমান কবিতা মনত আছে নাই আছে কবিতা কেইটামান গাওকচোন মই মোবাইলত ভিডিঅ' কৰিম গাওক গাওঁ নে গাওক কৃষ্ণ প্ৰভু খোৱা থাকিবা দেই শিলিখা তলত ফপৰা শিয়াল সোমাল নদী ঘৰ মাওতে কামৰে হাঁহৰ ডিঙি ঘটনা ঘটিলে বৰ পেক 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 কৰিলে হাঁহে মেঘে কৰিলে চুৰ ভলুকা কুকুৰে ৰাউচি ধৰিলে লাই গ'ল ধুমু উপায় দেখি ফপৰা বপৰা মাৰিলে দীঘল লয় চেপা লাগি তাৰ নেজাল হ'ল দুজোখৰ নেজৰ বিষত শিয়াল বপুৰা গাঁতত সোমাই ৰ'ল চাওঁতে চাওঁতে এমাহ দুমাহ তিনিমাহ পাৰ হৈ গ'ল চতুৰ বিহু হুঁচৰি গাবলৈ ফপৰা ওলাই গ'ল নাচনী শিয়ালে লাহেকৈ সুধিলে নেজানো কি হ'ল নেজৰ দুৰ্গতি নক'বা ভণ্টি হাবি মেৰিয়াই ধৰে সেইবাবে মই গুৰিতে কাটিলোঁ মিস্ত্ৰী ঘৰতে শুনা মোৰ কথা বাই ভনীহঁত নেচ কৰি লোৱা সেই তাকে নকৰিলে আগলৈ অকণো নপৰা কেলে তাৰপৰা আৰু কওক আৰু কি মনত আছে এইখিনি কোন শ্ৰেণীৰ কবিতা শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তল সৰা শুৱনি আমাৰ ধাননি পথাৰ ধানে উপচি পৰা শুৱনি নদীৰ পানবা ঘাট মুদৈয়ে বেপাৰ কৰা চালত কোমোৰা লাও জিকা ভোল ভঁৰালত জহা ধান গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ গছৰ ডালত শুৱলা চৰাই শুৱলা সংগীত গায় শাকনি শাক ফুলনি ফুল দেখিলে হিয়া যায় ঘৰে ঘৰে ৰং ধেমালি হাত ঘৰে ঘৰে হাঁহি মোৰ ঘৰে ঘৰে ভাল চেনেহ চেনি ঘৰে ঘৰে দেখোঁ সুখ ভাওনা সভা গীত ভাল লগাই মধুৰ মূৰ্তি টান দহোটা কাম একেজনে কৰে চৰাই ফল হয়নে আৰু মনত আছেনে আৰু মনত আছেনে আছে আছিলে আকৌ পাওঁ আপুনি সেই কোন শ্ৰেণীৰ কবিতা এইখিনি হেৰিয়া খ শ্ৰেণী খ শ্ৰেণী ন আপোনাৰ এতিয়া বয়সটো কিমান হ'ল জানো এতিয়া মই কেনেকৈ জানো মোৰ নোচোৱা নিচুকীয়া মানুহ হ'লেও আপোনাৰ 90 বছৰমান হ'ল নে হেই নাই হোৱা 80 বছৰ নাই হোৱা তই এটা হিচাপ কৰচোন সেইটো নে এডাল নে এতিয়া নিম এডাল নিম কেলা সেইডাল থ আপোনাৰ আপোনাৰ নামটো কৈ দিয়কচোন এতিয়া আপোনাৰ নামটো কওক শ্ৰীমতী অঁ মাইজনী ফুকন আপোনাৰ ঘৰ কোন জেগা লখিমপুৰ আমগুৰি লখিমপুৰ খগা আমগুৰি খগা আমগুৰি আপোনাৰ স্বাস্থ্যটো ভালেই হৈ থাকক দেই সদায় এনেকৈ ধেমালি কৰি থাকিব দেই অঁ হ'ব 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 কবিতা